Hey guys, welcome back to my YouTube channel. মই সঞ্চিকা আপোনালোকক মই নেট ব্লগৰ স্বাগতম জনাইছোঁ। 8টা মান বাজিলে চাহ খাই মানে গা পা ধুই আজৰি কিতাপো পঢ়িলোঁ আৰু মায়ে মানে গায়ে ধুই নাথাকিলে মুখলে গা ধুবলৈ জলদি দিয়ে নিজলে গা অকণমান দেৰিকৈ ধুম বৰষুণ দিছে ঠাণ্ডা লাগিব বুলি কৈ নুধুৱেই ৰেকৰ্ড হৈ গ'ল মই গা আজি ইমান ভয়ংকৰ সপোন দেখিলোঁ মানে মই সপোন দেখি আছিলোঁ মই সপোনত মানুহ মাৰি আছোঁ মায়ে এইজনী এতিয়া উঠি আছে ধাম ধাম মাৰিলে বুলি কৈছে ৰামজনে আৰু মোৰ বেছিভাগ মানুহে মোৰ ভিডিঅ' নাচায় চ' বহুত বেয়া লাগে লাইকো নকৰে কমেণ্টো নকৰে মই কান্দিয়ে দিম এনেকৈ নাচালে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি থৈ দিছে মানুহবিলাকে কিন্তু মোৰ ভিডিঅ' মই আপলোড দি থাকোঁ ভিডিঅ' কিন্তু নাচায় মোক কান্দি দিওঁ লাগে ভিডিঅ' কোনো নাচায় আজি মানে আমৈদেউহঁতৰ ঘৰলৈ যাম কালি যাম বুলি ভাবিছিলোঁ কিন্তু খালি ইমান বৰষুণ দিলে সেইকাৰণে মায়ে দি নগ'ল মানে বুলিয়াপাও যাব পাপা যাব মই যাম ভণ্টি যাব মা যাব চবেই যাব মানে আৰু ঘৰ পালটো সিমানেই আছে তো কোন যাবা তাৰপিছত ইমান বৰষুণ দি আছে ইমান আমনি লাগিছে মই মানে আমনি লাগিলে মই বৰমাহঁতৰ ঘৰলৈ যাওঁ নাইবা ইয়াত থাকোঁ বৰমাহঁতৰ ঘৰলৈ যাওঁ নাইবা ইয়াত থাকোঁ মানে সেইবিলাক ঘৰটো আছে সিহঁতে যাওঁ মানে মোৰ মানে অহা যোৱা হৈ থাকে ইয়াত যাওঁ সেয়া যাওঁ আৰু আজি আমৈদেউহঁতৰ ঘৰলৈ যাম যিহেতু আপোনালোকক যদি তালৈ বৰষুণ বেছিকৈ নিদিয়ে যায় তেতিয়া আপোনালোকক আমৈদেউহঁতৰ ঘৰলৈ যাম ভিডিঅ'বিলাক দেখাম আৰু কিবাকিবি শাক চাক বুটল শাক চাক ল'বগৈ চাগে ৰাভা গাঁও নেকি মই গৈ পোৱা নাই আজিলৈকে মই আমৈদেউ আছিলোঁ বুলি ক'বই নাজানোৱে মই মানে নাজানো মই কি জানো বা আছেনে নাই মোক নকয়ে কোনেও আমৈদেউ ৰাভা গাঁৱতে আছে মই নাজানো আৰু তেন্তে ভিডিঅ'টো চাই থাকক এতিয়া আমি ওলাই আৰু মানে অটত গৈ এয়া আমি এতিয়া আহি পাই গ'লোঁ আৰু আমতে চাই আছে এইফালে বুঢ়িয়া পাই ইণ্টাৰেষ্টিং ফিল্ম এখন চাই আছে ৰাতিপুৱাৰ পৰা চাই আছে শেষে হোৱা নাই মানুহে হাঁহিব এতিয়া আমি গৈ আছোঁ মানে ক'ত গৈছোঁ ওচৰ দলংখনত চেপা পাতিছে বোলে তালৈ যাওঁ আৰু মায়ে কৈছে ভণ্টিক নালাগে ভণ্টি পূৰা কান্দিছে যাং বুলি সেইকাৰণে ভণ্টিকে লৈ লৈছে আৰু এয়া আমি দলঙৰ ওচৰ পালোহি আৰু ইয়াত গোটেই সেইটোৱে চেপাই য'ত মানে চেপাই এয়া ভাত দিলে তাৰপৰা হেৰিয়াৰ পৰা ব্ৰইলাৰ মাংস নাখায় কাৰণে মাছ খাইছে মাংস খাইছে এইফালে আমৈদেউ মানে যাওঁতে এতিয়া আহোঁতে মানে দলঙৰ এইফালেদি আহিলোঁ আৰু সেইফালেদি অথনি আহিব নোৱাৰে সেইকাৰণে আমি ইফালে এক পাক দিছিলোঁ আমনি লাগিছিলোঁ অথনি 1.5 ঘণ্টামান লাগিলে আহোঁতে এইফালে কিন্তু শ্বৰ্টকাট এই 8 মিনিটমান লাগিব আৰু ইমান ঝৰঝৰা পানী আহি আছে শুনিছেনে নাই অহা আপোনালোকক এবাৰ দেখাব খোজোঁ এইখিনি পানী এইফালে ইমান বোকা আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আৰু